ব্লগ 46 আকৌ এটা সুন্দৰ ধামাকাদাৰ ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোক একদম ফাৰ্ষ্টৰ পৰা শেষলৈ স্কিপ নকৰা চাব গাইছ। আৰু এটা মানে গাইছ ধামাকা ভিডিঅ' হ'বলৈ গৈছে আৰু লাইভ এক্সিডেণ্ট হৈছে চব দেখাইছোঁ আপোনালোকৰ ভিডিঅ'টোত। আৰু আপোনালোকে একদম স্কিপ নকৰা ভিডিঅ'টো চাই থাকক। আৰু আমি এতিয়া চাৰিআলিলৈ যাই থাকোঁ। চাৰিআলি মানে গাইছ বুট জোতা একযোৰ আনিবলৈ যাম আৰু কিবা কিবি পাৰ্চনেল বস্তু লাগে তো আপোনালোক দেখাম কি পাৰ্চনেল কি লাগে কি নালাগে তো এটো যে ভিডিঅ'টো জৰিয়তে জনাই আছোঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে একদম শেষলৈ। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি চাৰিআলিত যাম মানে তো চাৰিআলিত যোৱাৰ কাৰণে এখন মানে গাড়ী দেখা পালোঁ তো গাড়ীখন আপোনালোক দেখাই দিছোঁ চাব। গাড়ীখন গাড়ী চাওক লাইভ এক্সিডেণ্ট মোৰ সম্ভৱ গাইছে এখন বেকত নি থাকোঁতে ড্ৰাইভাৰজনৰ কণ্ট্ৰল নোহোৱা হৈ কিনে পাছফালে গৈছে। তো আৰু গাইছ এনেকৈ মজবুলে মই পূৰা মজা কৰি যাই আছোঁ গাইছ। এই চাওক মজবুল এইটো বাবু মজবুল এইবিলাক চাই দিয়ে চালে গাইছ। আৰু এনেকৈ মানে গাইছ পূৰা বতাহ খাই যাই আছোঁ। আৰু কি ক'ম এই ৰাস্তাটোত মানে ইমান ধূলি বাপৰে বাপ গোটাই মানে ধূলি গোটাই চকুবিলাক ধূলি হৈ গৈছে। ধূলিৰ কাৰণে চকু মেলিব নোৱাৰে। আৰু এই বাছখন চাওকচোন ক'ৰ ছাইডৰে যাবলৈ ক'ৰ ছাইডৰে আহিছে চালা এনেকৈ এক্সিডেণ্ট নহয় ডাঙৰ মানুহবিলাক মাৰি পেলাব। গাইছ ফাইনেলি দোকানখন আহি পালোঁ আৰু ইয়াতে বুট জোতা চালোঁ আৰু চশমা একযোৰ ল'লোঁ। তো আপোনালোক কি লৈছোঁ আৰু ক'ত আছে দোকানখন দেখাই দিছোঁ তো চাই লওক। আৰু এইযোৰ বুট জোতাযোৰ ল'লোঁ এই 10 নম্বৰ মানে গাইছ নাপায়ে তো তাৰ উপায় নাই আৰু খেলিব লাগিবতো তো তাৰ কাৰণে এইযোৰ লৈ ল'লোঁ চাওক চেগাৰ হয় এয়া 10 নম্বৰ এই ল'লোঁ। আৰু মজুলি এইযোৰ চশমাযোৰ মজুলি পিন্ধি লৈছোঁ চশমাযোৰ চাওক কেনে লাগিছে অকণমান কৰি জনাব চশমাযোৰ পাৰি চাওক। আৰু এইযোৰ জোতা ফাইনেলি লৈ ল'লোঁ বেছি দাম লোৱা নাই বাৰু 550 টকা কৈছে আৰু চশমাযোৰ 200 টকা। আৰু ইয়াতে পলিথিনত ভৰাই লৈ যালোঁ মজুল ভৰাইতে। আৰু ইয়াত বিভিন্ন ধৰণৰ চশমা আছে আপোনালোকৰ স্পৰ্টছৰ যি লাগে তো চব পাব ইয়াতে। আৰু বুট জোতা আছে আৰু বল আছে এইফালে বল যি লাগে। এইবিলাক শ্বুজ চাওক এইটো কি হয় পাঞ্জাৱ ফায়াৰ তো চাওক এইবিলাক কি ধুনীয়া শ্বুজ মজা আছে গাইছ চাওক। চল চাওক ইয়াৰ চল বঢ়িয়া চল ভাল লাগিছে। এনেকুৱা 10 নম্বৰ নাই থাকিলে ময়ে নিলোঁ হয়। আৰু এইবিলাক চাওক এইটো কি ব্ৰেণ্ড এই চাওক গাইছ উতাই দিছে পুৰা একোৱে নহয় লাইফ টাইম যাব এইবিলাক বুট জোতা চাওক। আপোনালোকৰ কাৰোবাক লাগিলে ইয়াতে আহি যাব মই বাৰু আপোনালোকক লোকেশ্যনটো দি দিম চাওক কি কৰিছে চাওক উতাই আছে গাইছ চাওক এইজন দাদা চাৰিআলি আছে দোকানখন আপোনালোকক মই বাৰু লিংকটো দি দিম আৰু মানে দোকানখন ক'ত আছে সেইটো ভালকৈ জনাই দিম আৰু ইয়াৰে লোকেশ্যনটো দিম ডাইৰেক্ট ফাইনেল লোকেশ্যনটো আপোনালোকে চেক কৰি আহি যাব। আৰু বহুত বস্তু লাগে যি লাগে আপোনালোক চব পাব তো চাওক। এয়া বেগ আছে ছটা আছে এইবিলাক লেডিছৰ বেগ এইবিলাক চাওক। আগতে এখন পাণ তামোলৰ দোকান আছে মানে পাণ চান বনায়। আৰু গাইছ আপোনালোকক যে মই কৈছিলোঁ ৰাস্তা বাটে বুলি চাওক এনেকৈ ৰাস্তা বাটে তো এনেকৈ গাড়ী চলা আমেজে নাপাই গাইছে নে ৰাস্তা বাটে নি গাইছে কি পাৰ্চনেল আৰু কি আনপাৰ্চনেল চব দেখাইছোঁ। আৰু এই বুট জোতাযোৰ মানে বঢ়িয়াকৈ পেকিং কৰি দিছে দাদাই তো চাওক এয়া এইযোৰ বুট জোতাযোৰ এইযোৰ। আৰু কালিৰ পৰা মানে খেলা ষ্টাৰ্ট হ'ব তো এইখিনি খেলিয়ে আছে মোৰ লগৰ ল'ৰাবিলাকে মই খেলিব পৰা নাই কাৰণ যিহেতু মোৰ বুট জোতাযোৰ নাই ছিঙিছিলে সেইযোৰ মানে 3বাৰমান চিলালোঁ আৰু কাম নিদিয়ে তো তাৰ কাৰণে সেইযোৰ পেলাই দিলোঁ। আৰু এই ৰাণী বাৰু লুকটো দেখাই দিম আপোনালোকক। বহুত দিন ৰাণীক লৈ অহা নাছিলোঁ মানে লেতেৰা হৈ আছিল আৰু ৰাণীক ছাৰ্ভিচিং দিয়া নাই তো তাৰ কাৰণে অলপ প্ৰব্লেম হৈছে। ৰাণীৰ একো নাই বাৰু প্ৰব্লেমটো মই ঠিক কৰি ল'ম। তো গাইছ ভাল লাগে এনেকৈ হ'লে যাই কিনে। আৰু এনেকুৱা ৰ'দ সিফাল বাৰু ৰ'দটো পূৰা দি আছে আৰু এই ৰাস্তাত গাইছ কিছুমান ট্ৰেক্টৰ চলে তাৰ কাৰণে মাটিবিলাক পৰে তো গোটাইলে মাটি মানে গাইছ কি ক'ম গোটা ৰাস্তাত পৰি যায় তো তাৰ কাৰণে বেয়া ট্ৰেক্টৰবিলাক টামান চলি থাকে তো তাৰ কাৰণে বহুত ধূলা হয় ৰাস্তাটোত। আৰু গাইছ মজা লাগিলে যাই কিনে দাদাই ভাল ৰেচপেক্ট দিলে ফোন নম্বৰটো দি খেদাইছে যদি কিবা লাগে কণ্টেক্ট কৰিবলৈ দিছে আৰু কিবা লগা আছে মানে তো তাৰ কাৰণে কণ্টেক্ট কৰিবলৈ নম্বৰটো দিছে। আৰু কি শ্বুজ আছে আপোনালোক দেখাইছে মই বাৰু লিংকটো দি দিম আপোনালোকক দাদা দোকানখন মানে আছে তো তাৰ কাৰণে দি দিম। আপোনালোকে যাব ভাল বস্তু পায় কম দামত পায় মোক একদম অফাৰ দি দিলে মানে আপোনালোক এনে জাষ্ট আন্তাজাত কৈছোঁ মই 800 টকাৰ বস্তুটো ধৰ আপোনালোক 700 বা 500-600 পাই যাব পাৰে। আপোনালোক সেইটো অফাৰ দি দিয়ে মোক ভাল এটা ডিছকাউণ্ট দি দিছে তো ভাল লাগিছে যাই কিনে। আৰু ৰাণীৰ লুকটো চাই লওক। ৰাণী গাইছে বহুত দিন লেতেৰা হৈ আছে চাওক না এনেকুৱা বা কি লেতেৰা হৈ আছে চাওক। এয়া একদম ছাৰ্ভিচিং দিয়া নাইতো তাৰ কাৰণে কি ক'ম। এই টায়াৰটো চাওক না গাইছ নহয় টায়াৰটো মানে ইনাখানে ফুটিছিলে তো ভাল কৰিছোঁ। এই টায়াৰটো চেঞ্জ কৰিবলৈ দিছে দাদাহঁতে তো চেঞ্জ কৰিম। আৰু এই গাইছ এটা কথা জানেনে মই ছিংগুল আছোঁ যেহিনাৰ পৰা এইটো লিখিছিলোঁ চৰি গাৰ্লছ মাই মম ইজ এ ভেৰি ষ্টিক
তো সেইদিনাৰ পৰা গাইছ মই ছোৱালীয়ে বিচাৰি পাওঁ আজিকালি কিবা নমুনা লাগি গৈছে এইটো মোৰ তাত ক'বাই নোৱাৰোঁ আৰু এইটো কাৰণে মোৰ কিবা জিন্দগীত আপি নহা হৈ গ'ল দাই গাইছ আপি নহ'লেও হ'ব আপোনালোকে ছাপৰ্ট দি থাকক আৰু বেলেগ কি ক'ম তো এইটো ষ্টিকাৰ মাৰিছিলোঁ মা বুলি সেইদিনাখন দেখাইছোঁ আপোনালোকক ভিডিঅ'টোত আৰু এই গাইছ লাইটকেইটা মানে মই বেছি দিলোঁ এই কি ক'ম গাইছ অলপ বেটেৰীটো প্ৰব্লেম দি থাকে তো তাৰ কাৰণে লাইটকেইটা বেছি দিছোঁ একো নাই বেলেগ দিনা হ'লে লগাই ল'ম বেলেগ এটা মডিফাই কৰিম বুলি ভাবি আছোঁ গাড়ীখনত তো কি মডিফাই কৰিলে ভাল হয় আপোনাক কমেণ্ট কৰি জনাবচোন গাইছ আৰু গাইছ ভিডিঅ'টো আজিলৈ ইমান আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে জানেই নহয় আপোনালোকে মাত্ৰ আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি সৰুকৈ কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো চাই কেনে লাগিলে আৰু যদি গাইছ ছাবস্ক্ৰাইবটো কৰা প্লিজ নিজৰ ভাইৰ নিচিনা ভাবি পিনে ছাবস্ক্ৰাইবটো কৰি দিবা আৰু গাইছ লাইকটো নকৰাকৈ নাযাব আৰু কমেণ্টটো কৰি দিব কেনে হৈছে তেতিয়াহ'লে মই মটিভেট হ'ব পাৰিম আপোনালোকে যদি ছাপৰ্ট নকৰে তেতিয়া মই ডিম'টিভ হ'বলৈ অলপমান যায় আৰু মনটো তো একো নাই আপোনালোকে ছাপৰ্ট কৰিব মই মটিভেট হ'বলৈ তো গাইছ লগ পাম এটা নেক্সট ভিডিঅ'ত তো গাইছ বাই